নমস্কাৰ প্ৰিয় দৰ্শক, অনু&Nil ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিকাশ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনৰ কাৰ্যসূচীবিলাক আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছোঁ। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। কলা প্ৰদৰ্শনী উন্মোচন কৰা এটি দৃশ্য। উন্মোচক হৈছে বাগানপাৰা হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক মাননীয় শ্ৰীযুত বনমালী কাকতিদেৱ। আজি কলা প্ৰদৰ্শনী সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰিবলৈ আগবাঢ়িছোঁ আৰু এইখিনি কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰথমে কেতিয়া প্ৰকাশ পাইছিল প্ৰশ্ন থাকিব। আকস্মিক বক্তৃতা প্ৰতিযোগিতা চলি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী কুমাৰ দাস। মই তৃতীয়মান শ্ৰেণীত পঢ়ো। আজি মধুস্মিতা ৰাজবংশী সাহায্য কৰি দেখিবলৈ জনোৱা হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী খুচি হালন। মই এটি গীত গাবলৈ ওলাইছো। গীতটোৰ নাম হ'লে শিশু গীত। এয়া ভেকচন প্ৰতিযোগিতা। তেজীমলাক মাহীমাকে খুন্দা এটি দৃশ্য। এইটো হৈছে লাচিতে মমায়েকক কটা এটি দৃশ্য। এয়া মূলা গাভৰু আৰু কনকলতা। এইটো হৈছে হনুমান। এয়া হৈছে বিবাহৰ আখৈ তোলা পৰ্বৰ এটি দৃশ্য। ইয়াত আমাৰ নীলাঞ্জনা আছে, কইনাজনী নীলাঞ্জনা
আৰু বাকী 3জন 5ম মানৰ ছাত্ৰ। প্ৰতিটো ভেকচিনৰ দৃশ্যতে মিউজিক আছে, কিন্তু মই দিব নোৱাৰোঁ। এয়া হৈছে সৰস্বতী মা, ভেক ধৰিছে অনুষ্কাই। আৰু বেলেগ বেলেগ ভেকচন প্ৰতিযোগীও আছিল, কিন্তু মই ভিডিঅ' কৰা নহ'ল। নৃত্য প্ৰতিযোগিতাৰ কিছু দৃশ্য। আজি অনুষ্কাৰ জন্মদিন, লগতে আমাৰ অধিৱেশনো চলি আছে, সেইকাৰণে মই অলপো আজৰি পোৱা নাই। আৰু এই বাৰ্থডে বুলি আমি একো কৰিবই পৰা নাই, এতিয়াহে কৰিম। সকলোকে মাতিছোঁ এতিয়া গধূলি। আৰু অনুষ্কাও আজৰি পোৱা নাই, ৰাতিপুৱা কৰিলে ভেকচন, তাৰপিছত সংগীত গান গালে, আৰু এতিয়া তাই নৃত্য কৰি আহিল, বিহু নৃত্য। এইমাত্ৰ আহি ভৰি হাত ধুলে। জন্মদিনৰ সকলোৱে শুভেচ্ছা দিব, যাতে তাই আগবাঢ়ি যাব পাৰে, ভাল মানুহ হ'ব পাৰে সমাজত। তাই সকলোৱে আশীৰ্বাদ দিব। হেপী বাৰ্থডে। Happy birthday to you. Happy birthday to you. Happy birthday dear Anushka. Happy birthday to you. Ini lagu nai? Lagu. Bye bye. Bye bye. Bye bye. Bye.
তোমাৰ বাৰ্থডে খাই বহুত ভাল লাগিল বহুত বহুত শুভেচ্ছা থাকিল থেংক ইউ আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই